যিসকলৰ ঘৰত ল'ৰা নাই তেওঁলোকে চাগে বুজি পাব ল'ৰা এটা কিমান আৱশ্যক ক'ৰবাত যাবলৈ কিবা এটা আনিবলৈ কিবা এটা কৰিবলৈ কিন্তু আমাৰ ঘৰত যে নাই আমি সেইকাৰণে নিজৰ কামবোৰ নিজেই কৰি ল'ব লাগে এয়া চাওকচোন এতিয়া গুৱাহাটীলৈ যাবলগীয়া হৈছে এফালে ছোৱালীক পৰীক্ষা দিয়াইছোঁ তাৰপিছতে আহি তাইক মই ধুনীয়াকৈ শুৱাই মেলি আকৌ তাইক এতিয়া উলিয়াই গুৱাহাটীলৈ বুলি উলিয়াই আনিছোঁ এতিয়া বাছ ষ্টেণ্ডটো ৰখি আছোঁ বাছ ষ্টেণ্ডতে বাছ আহিব ইয়াৰ পৰা আমি যাব লাগিব আকৌ পিছদিনা পাইগৈ গুৱাহাটী পাই খানাপাৰাতে আকৌ মই ৰিটাৰ্ণ হ'ব লাগিব খানাপাৰাৰ পৰা কাৰণটো কি জানেনে কাৰণটো হৈছে মোৰ বাই আগতে ইয়াতে চাকৰি কৰিছিল কিন্তু তাই এতিয়া প্ৰমোশ্যন পাই ট্ৰান্সফাৰ হৈ গৈছে গুৱাহাটীলৈ বুলি এতিয়া গুৱাহাটীত গৈ পিনি তাই জব কৰিবগৈ লাগিব কাইলৈ তাই আছে জইনিং কৰা ডেট আৰু এতিয়া মই মোৰ কথা চিন্তা নকৰি মোৰ ছোৱালীৰ কথা চিন্তা নকৰি যিহেতু বাই ভনীবোৰ সদায় লাগিব কাৰণে তাইহঁতৰ কামটোৱে হওক বুলি মই গুৱাহাটীলৈ বুলি ওলাই গুচি আহিলোঁ এতিয়া আকৌ বহুতে মাজতে কৈছিলে যে বোলে গুৱাহাটীলৈ যাবলৈ বা কি অকলে যাব নোৱাৰে নেকি মই তেওঁলোকক কৈছোঁ শুনক যিসকলে কৈছিলে মই নিজেও শুনিবলৈ পাইছিলোঁ মই তেওঁলোকক কৈছোঁ শুনক যে গুৱাহাটীলৈ যাবলৈ বা বেছি কষ্ট নহয় কিন্তু ল'ৰাটো এবছৰীয়া ল'ৰাটোক তাইক গাড়ীত থৈ পেলি কেনেকৈ তাই বাহিৰত প্ৰস্ৰাৱ কৰিবলৈ যাব বা বস্তু দাঙিব পাৰিব নহয় জানো আৰু এতিয়া আমি গুৱাহাটী পাই গ'লোঁ ৰাতিপুৱা দেখিছেনে এয়া খানাপাৰাত আমি তাইক পিক আপ কৰিবলৈ আহিল ভিনদেউ এজন মানে তেওঁ বজনাই খুৱাই বাহঁতক আৰু আহিলে তাইক এতিয়া বস্তু কিমান কষ্টৰে আমি বস্তুবোৰ আনি দিছোঁ চাওকচোন এতিয়া ভিনদেউ লৈ লৈছে আৰু এতিয়া মৰ্ণিঙতে আমি চাহকাপ খালোঁ চাহকাপ খাই আমাৰ আকৌ বাছ আছে 8:30মান বজাত 8:30 বজালৈকে ৰৈ থকা 6টা বজাত পাইছোঁ 8:30 বজালৈকে ৰৈ থকাটো কিন্তু কম ডাঙৰ কথা নহয় মোৰ মানে ৰৈ থকা ধৈৰ্যটো একেবাৰে নাই আৰু ইমান দূৰ যে আমি ধৈৰ্য ধৰি ৰখিব লাগিব এতিয়া তাতে ছোৱালী মোৰ মহা উৎপাতী তাইৰ উৎপাতবোৰ য'তেই হওক য'তে ত'তে তাই উৎপাত কৰি য'তে ত'তে তাই গালিও খায় সেইটো কাৰণে অভ্যাসেই হৈ গৈছে মই আজিকালি স্থান কাল পাত্ৰ একোৱেই নাচাওঁ মুঠতে তাইক খং উঠিলে মই গালিয়ে পাৰি দিওঁ আৰু এই দেখিছেনে বাছতো ইমান দিগদাৰ দি আহিছে নহয় তাই কি যে ছোৱালী হ'ব নহয় কিন্তু মাকৰ প্ৰতি মৰম তাই বহুত আছে আৰু এনেকৈ চাওকচোন ঘৰৰ পৰা যাওঁতে ধুনীয়াকৈ গৈছিলোঁ আৰু জধলা মধলাকৈ দুইজনী আহিছোঁ আৰু উপায় নাই দিয়কচোন তাততো ফ্ৰেছ হ'বলৈ কোনো জেগাডোখৰো নাই গাড়ীৰ পৰা নামিছোঁ আকৌ গাড়ীত উঠিছোঁ সেইটোৱে হ'ল আৰু এতিয়া এইফালে কাজিৰঙা চাই আমাৰ বেটী আহি আছে মাজে মাজে গঁড় কি দেখিছে তো তাই বহুত ফূৰ্তি মাক মোক কৈছে এনেকুৱা এটা ধুনীয়া মোক হেৰি এটা তুমি মোক মিছ কৰাই দিলাহেঁতেন মোক যদি নানিলাহেঁতেন আৰু মইনো ছোৱালীক ক'ত থৈ যাওঁ আজি এতিয়া লগালগ নোহোৱা হ'লে কাইলৈ পিছদিনা আকৌ পৰীক্ষাও দিব নোৱাৰে কিমান যে গধুৰ দায়িত্ববোৰ পালন কৰিব লাগে নহয় ঘৰৰ সেইকাৰণে বাই ভনীবোৰ থাকিব লাগে নহয় জানো